মা খালি দে উরে সুইগেটো জয় খালি রে জয় খালি রে জয় খালি রে এবার পুরে কিন্তু বাসনাগুলো তিনিদিনীয়া যিটো কাৰ্যসূচী এই তিনিদিনীয়া কাৰ্যসূচী সকলোৱে যাতে যায় মই মা কালীৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ আৰু মই পোহৰৰ উৎসৱৰ দ্বাৰা যিখিনি আমাৰ বৰ্তমান সময়ত যিখিনি সাম্প্ৰদায়িক মন্তব্য বা সাম্প্ৰদায়িক যিটো কথা বাৰ্তা চলি আছে সেইবোৰ নিপাত যাওক আৰু মা কালীয়ে আমাৰ আশীৰ্বাদ দিয়ক যে আমি ভাল এটা শান্তিৰ বাতাবৰণেৰে এই অঞ্চলটো আমি বসবাস কৰিব পাৰোঁ। যদিও তেখেতসকলে পৰম্পৰাভাৱে আজি উত্তৰতম যিটো কালী পূজা উৎসৱ উদযাপন কৰি আহিছে ইয়াৰ পৰা আমি জানিব পাৰি যে এটা আদৰ্শ গাঁও বা সভ্যতাৰ লগত খাপ খোৱা এখন আদৰ্শ গাঁও বুলি আমি